পাৰিছোঁ মোৰ চেনেল মুনমি শইকীয়া বৰুৱালৈ আৰু মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ মানে আমি আহিছিলোঁ এডোখৰ ঠাইলৈ মানে কি আমি আহিছিলোঁ শিৱসাগৰ টাউনলৈ আমি ইয়াতে এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ ৰেষ্টুৰেণ্টখনৰ নামটো হৈছে থলুৱা গতিকে এই থলুৱাৰ অলপ ভিডিঅ' মই কৰি ৰাখিম বুলি ভাবিছোঁ আৰু আমি কি খালোঁ থলুৱাত কেনেকুৱা লাগিলে থলুৱাখন দেখিবলৈ কেনেকুৱা আৰু কোন ঠাইতনো আছে থলুৱাখন তাকে আপোনালোকৰ লগত মানে মই আপোনালোকক দেখাব বিচাৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ কোনোবাই চাইছে তেতিয়া প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইখিনি চাওক ডেক'ৰেশ্যনটো চাওক ইমান ধুনীয়াকৈ বনাইছে ডেক'ৰেশ্যনটো ইয়াতে আছে জাপি মিছমি তাৰপাছতে নাঙল জাকৈ জালুকি আৰু এখন মৈ নে জখলা এখন মৈ তাৰপিছতে বাঁহৰ ঘৰটোত ইমান ধুনীয়া ডেক'ৰেশ্যনটো মানে বাঁহৰ বস্তুবোৰ ইমান ভাল লাগে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিছে মই এবাৰ আপোনালোকক দেখাই দিছোঁ এবাৰ থলুৱাখন দেখাইছোঁ চবতে এইখিনি লগাই থোৱা আছে মানে জাপি গামোচা আছে এইফালে জুহালত জুই ফুৱাই আছে মানে আজিকালিতো এনেকুৱা জুহাল দেখিবলৈ পোৱা নাযায়েই জুহালত জুই ফুৱাই আছে আৰু কাষত এটা মেকুৰী বহি আছে মই দেখাই আছোঁ ইমান ধুনীয়াকৈ ডলা কোলা পাচি চালনী ধৰা আৰু এইবিলাক ফটোজবিলাক এনেকৈ দি থোৱা আছে ইমান ধুনীয়াকৈ ধুনীয়া লাগিছে দেখিবলৈ এইটো কাউণ্টাৰ হয় কাউণ্টাৰটো দেখাই দিছোঁ চিম্পল কাউণ্টাৰ হয় বাঁহৰ জাপি শৰাই গামোচা এইখিনি দি থোৱা আছে ইয়াতে খুব ধুনীয়া লাগিছে আপোনালোক আহিব ইয়ালৈ আহিলে মানে শিৱসাগৰ কলনী যিটো ৰোড হয় কলনী ৰোডতে থলুৱাখন ৰাস্তাৰ কিনাৰতে আছে ভাইটি হয় ভাইটি মানে আজি নতুনকৈ চাকৰি এটা পাইছে সেইটো কাৰণে সেইটো উপলক্ষে ভাইটিয়ে আজি আমাক থলুৱা ৰেষ্টুৰেণ্টত আনি সোমোৱাইছেহি তৃপ্তিৰ এসাঁজ খাই বুলি কয় যে সেই তৃপ্তিৰ এসাঁজ খাবলৈ আৰু আজি আমি এই সাঁজটোত কি খাম সেইটো আপোনালোকক দেখাই আছোঁ আচলতে এইবিলাক একোটা স্মৃতি হয় এইবিলাক ধৰি ৰাখিছোঁ আৰু নিজৰ ভাল লগাবোৰ ধৰি ৰখাৰ লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আচলতে আৰু প্ৰত্যেকে তেনেকৈ সুখত থাকক নিজৰ ভাল লগাবোৰৰ লগত থাকক সেইটোকে সদায় কামনা কৰোঁ দেখাই দিছোঁ ভাইটি কিবা এটা কোৱা ভাইটি ই মানে একে লাজ কৰিছে মানে বহুত ধুনীয়া ল'ৰা হয় দেখিছে নহয় ই মানে আমাৰ ঘৰৰ এটাই ল'ৰা হয় ই লাজ পাইছে ভাইটি মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বুলি কৈ দিয়া অঁ নকয় ক'ব লাগে এবাৰ কৈ দিয়া মই দেখাই আছোঁ তোমাক ভিডিঅ' কৰি এবাৰ দেখাই দিয়া কৈ দিয়া এইফালে যেনেকৈ ক'লে মানে কয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তেনেকৈ মানে এবাৰ চাই দিয়া এনেই চেহেৰাটো চববাৰ দেখাই দিছে জলপান চিৰা গাখীৰ ক্ৰীম গুড় জলপানো আছে আইটেমছখিনি মানে বেলেগে খাই আছে আনি আছে ফাইনেলি আমাৰ আইটেমবিলাক আহি গ'ল মই আইটেমছখিনি আপোনালোকক দেখাই দিছোঁ এইটো কি হয় এইটো কচু পিটিকা এইটো আলু আৰু বুটৰ চব্জি এইটো পটল দাংবডি কিবা চব্জি হয় দালি মাটি দালি চালাড আৰু এইফালে চালাড পিটিকা আৰু চবতকৈ সুন্দৰ দিছে টোপোলা ভাত এইখিনি সজাই লৈছোঁ ধুনীয়াকৈ আহি কিনে চাইড কৰি লওঁ টোপোলা ভাত এইয়া টোপোলা ভাত ওলাই গ'ল দেই এতিয়া আমি পূৰা খাম
চাৰিও নাখায় খাই লওঁ এইখিনি চাওক বিভিন্ন সম্প্ৰদায়ৰ গামোচা আছে কোনখন গামোচা এতিয়া এইখনতো আমাৰ অসমীয়াৰ স্বাভিমান অসমীয়াৰ হেঁপাহৰ গামোচা এখন চাগে বড়োসকলৰ তিৱাসকলৰ মিচিংসকলৰ কাৰ্বিসকলৰ এনেকৈ আছে চাগে ন তেওঁলোকৰ গামোচাখিনি এনেকৈ সজাই থোৱা আছে ঘৰটো এবাৰ আকৌ ওচৰতে দেখি আছে বস্তু এইটো হৈছে থলুৱা লোগোটো আৰু এইটো আছে শিৱসাগৰ জিলাত আমাৰ শিৱসাগৰ জিলাৰ আপোনাৰ যিটো ONGC কলনী যিটো ৰোড হয় নৱালী বুলি কয় তাতে আছে নতুনকৈ ষ্টাৰ্ট কৰিছে 1.5 বছৰ হৈছে আপুনি এবাৰ কৈ দিয়ক আপোনাৰ এইখনলৈ মানে আহিবলৈ কৈ দিয়ক নমস্কাৰ সকলোকে অঁ থলুৱা শিৱসাগৰ নগৰত নৱালীত অসমীয়া খাদ্যৰ এটা ইয়াত পৰিৱেশন কৰা হয় অঁ থলুৱা খাদ্য আৰু বাইদেউ আহিছে এতিয়া বাইদেউ কেনেকুৱা পাইছে অঁ ভাল লাগিছে বহুত ভাল লাগিলে আৰু এইটো মানে এটা থলুৱাৰ খাদ্যৰ যিটো আমাৰ সম্ভাৰ হয় সেইখিনি লৈ পেলাই আপোনালোকে এইখিনি কৰিছে ন অঁ ভাল লাগিছে আৰু ময়ো মোৰ চেনেলৰ পৰা সকলোকে মানে আপোনাৰ এই থলুৱালৈ যাতে আহে ইয়ালৈ আহিলে সকলোকে স্বাগতম জনাইছোঁ আৰু আপুনি মোৰ চেনেলটো মানে কৈ দিয়ক আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাইদেউ চেনেলটো লাইক কৰিব অঁ শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব থেংক ইউ Thank you. থেংক ইউ